নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে নিকু আৰু প্ৰিয়ংকা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ৰান্ধনি শালকেইটানত আপোনালোকলৈ লৈ আহিছোঁ এটা টেঙা মিঠাৰ টেষ্টি ৰেচিপি, যিটো ৰেচিপি আপোনালোকে ৰুটি নাইবা ভাতৰ লগতো পৰিৱেশন কৰিব পাৰিব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰেচিপিটোৰ বাবে আমাক লাগিব দুবিধ টেঙা। টেঙাবিধ হৈছে কৰ্দৈ আৰু ৰহদৈ। এই দুবিধ টেঙা আমাৰ বাৰীৰে। তেন্তে বলক আমি বাৰীৰ পৰা পাৰিবলৈ যাওঁ। এইজোপা হ'ল আমাৰ কৰ্দৈৰ গছ। কৰ্দৈ লাগি আছে আৰু কেইটামান পকিছে, কেইটামান কেঁচা হৈও আছে। তাৰপিছতে দেখাম আপোনালোকক সেইফালে এজোপা ৰহদৈ। এতিয়া পাৰোঁ কৰ্দৈ কেইটামান। কৰ্দৈ পাৰা হৈ গ'ল। এয়া এতিয়া আমি পাৰিম ৰহদৈ। এয়া আমি পাৰি আছোঁ ৰহদৈ। আমাৰ কৰ্দৈ আৰু ৰহদৈ ছিঙা হৈ গ'ল। দেখিছেনে? দুইবিধ দেখিবলৈ প্ৰায় একেই, আৰু কৰ্দৈটো ডাঙৰ ডাঙৰ হয়, কিন্তু অকণ টেঙা, আৰু ৰহদৈখিনি অকণমান সৰু, এইটোতকৈ মিঠা। এইখিনি খাবলৈ মিঠা লাগে। এই দুটা খালেহে গম পোৱা যায় কোনটো ৰহদৈ আৰু কোনটো কৰ্দৈ। এয়া জলকীয়া ছিঙি লওঁ ৰেচিপিটোৰ বাবে। পদুনা দুডালমান লৈ লওঁ। এইখিনিতে ধুই লওঁ। এয়া এতিয়া আমাৰ ধোৱা হৈ গ'ল। সেয়া আমি 6টা কৰ্দৈ ল'লোঁ আৰু 6টা ৰহদৈ ল'লোঁ। এইখিনি ভালদৰে এতিয়া কাটি ল'ম। প্ৰথমতে এয়া শিৰাকেইডাল এনেকৈ গুচাই ল'ব লাগিব। চিকন বেয়া অংশ আছে, অকণ পেলাই দিব লাগিব। আমাৰ কাটা হৈ গ'ল। এয়া কাটি লোৱা ৰহদৈ আৰু কৰ্দৈখিনি। ইয়াতে লাগিব আমাক 2 খিলা তেজপাত, 2টা শুকান জলকীয়া আৰু 2টা কেঁচা জলকীয়া লৈছোঁ, আৰু কেইটামান পাঁচফোৰণ লাগিব তেলত দিবলৈ। এয়া এচামুচ জিৰা পাউডাৰ, এচামুচ হালধি পাউডাৰ, আৰু এয়া অকণমান গৰম মছলা। তেনেহ'লে বলক এতিয়া আমি বনাবলৈ যাওঁ। এয়া মই গেছটো জ্বলাই লৈছোঁ, কেৰাহীখন পাতি দিলোঁ। এতিয়া আমাৰ এয়া কেৰাহীখন গৰম হৈ গ'ল। এতিয়া দিম আমি মিঠাতেল। মিঠাতেলখিনি আপোনালোকে জোখমতে ল'ব, কৰ্দৈখিনিৰ পৰিমাণ অনুযায়ী ল'ব। এতিয়া আমাৰ তেলখিনি গৰম হৈ আছে। এতিয়া আমি দিম 2 খিলা তেজপাত, পাঁচফোৰণ কেইটামান, ইয়াতে ৰাখি থোৱা জলকীয়াকেইটাও দি দিম। এতিয়া অকণমান ফুটিবলৈ দিব। গেছৰ ফ্লেমটো একেবাৰে হাই কৰি নল'ব।
এয়া আমাৰ ধুনীয়াকৈ ইয়াত ফুটিবলৈ আৰম্ভ কৰিছে। এতিয়াতে দি দিম আমি কৰদৈখিনি। ধুনীয়াকৈ এবাৰ লৰাই ল'ম। এতিয়া অকণমান গেছৰ ফ্লেমটো অকণ বঢ়াই ল'ব। এতিয়া এটা দিম হালধি, নিমখ এচামুচ দিছোঁ, জিৰা পাউডাৰ 1 চামুচ আছে ইয়াত, কৈছিলোঁ আগতে, আৰু এয়া গৰম মছলা এইখিনি দি দিম। ভালদৰে মিহলাই ল'ম। এয়া মোৰ ভালদৰে মিহলোৱা হৈ গ'ল। এতিয়া মই লগাম, অকণমান ঢাকন লগাই দিম। আৰু 5 মিনিটমানৰ পিছত আমি ঢাকনাখন আঁতৰাই পেলাই চাম কিমানখিনি সিজিছে। এয়া এতিয়া লৰাই দিম। এইখিনি আমাৰ আধা ভাজা হৈ গ'ল। ইয়াতে দিম অলপ পানী। পানী আপোনাৰ পৰিমাণ অনুযায়ী দিব, অকণমান কমাই দিব, সিজিবহে দিম। মই ইয়াতে আধা গিলাচ পানী লৈছিলোঁ, গোটেইখিনি দিয়া নাই। এতিয়া আমি লৰাই পেলাই ঢাক মাৰি দিম আৰু গেছৰ ফ্লেমটো হাই কৰি দিব। এয়া আমাৰ কৰদৈ ৰহদৈ টেঙা মিঠাৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এতিয়া পৰিৱেশন কৰিম। আজিৰ এই আমাৰ ৰেচিপিটো মই ভাতৰ লগত পৰিৱেশন কৰিলোঁ। আপোনালোকেও আপোনালোকৰ ৰান্ধনীশালত এনেদৰে বনাই চাব পাৰে। যদিহে আমাৰ এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।